নমস্কাৰ বন্ধুসকল মই শংকৰ দলে সকলোকে স্বাগতম জনাইছোঁ মিষ্টাৰ শংকৰ দলেলৈ আজি আমি আলোচনা কৰিম জিডিএছ সেকেন্ড মেৰিট লিষ্ট 2026 কেনেকৈ সেকেন্ড মেৰিট লিষ্টটো চেক কৰিম আৰু কেতিয়া ওলাব পাৰে আৰু কিয় এতিয়ালৈকে চৰকাৰৰ অফিচিয়েল ডেট ঘোষণা কৰা নাই যদি আপুনি জিডিএছ মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি আছে অৰ্থাৎ সেকেন্ড মেৰিট লিষ্ট কাৰণে অপেক্ষা কৰি আছিলে তেন্তে এই ভিডিঅ'টো শেষলৈ চাওক মেইন আপডেট এতিয়া তাৰিখ হৈছে 6 এপ্ৰিল 2026 আজি পাৰ চিষ্টেম ডকুমেণ্টছ ভেৰিফিকেশ্যনটো হৈছিলে 23 মাৰ্চতে অৰ্থাৎ 23 মাৰ্চত শেষ হৈছে চৰকাৰী নিয়ম অনুসৰি ভেৰিফিকেশ্যনৰ শেষ হোৱাৰ পিছত 15 পৰা 20 দিন ভিতৰত সেকেন্ড মেৰিট লিষ্ট ৰিলিজ পায় সেই হিচাপত 7 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত সেকেন্ড মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনাটো অতি বেছি কিন্তু আৰু এটা কথা কুৱেশ্যন আহে চবৰে মনত কিয় অফিচিয়েল ডেট ঘোষণা হোৱা নাই মানে কনফাৰ্ম ডেটটো কিয় ঘোষণা কৰি নিদিয়ে মানে এতিয়া আপুনি ভাবক তাৰিখটো কিয় ঘোষণা কৰা নাই এইটোতো ভাবি আছে আপুনি চাওক ইয়াৰ তিনিটা মেইন কাৰণ আছে আপোনালোকে শুনক মানে মন দি শুনক খালী নাম্বাৰ 1 খালী পদৰ সংখ্যাটো হৈছে কাউণ্ট কৰে মানে প্ৰথম মেৰিট লিষ্টত কিমানজন নকৰিলে বা কিমানজনৰ ডকুমেণ্টছ ৰিজেক্ট হ'ল এনেও মানে ফেককৈ কিবা এপ্লাই কৰি থোৱা থাকে ন এইকাৰণে এইবোৰ কনফাৰ্ম কৰিবলৈ সময় লাগে আৰু দ্বিতীয়তে নতুন মেৰিট লিষ্ট তৈয়াৰ অৰ্থাৎ খালী থকা পদবোৰৰ বাবে পুনৰ কম্পিউটাৰ ছিষ্টেমেৰে নতুন মেৰিট লিষ্ট তৈয়াৰ কৰা হয় আৰু 3 নম্বৰ মেইন কাৰণটো হৈছে ফাইনেল এপ্ৰুভেল অৰ্থাৎ লিষ্টটো পাব্লিছ কৰাৰ আগতে মানে হায়াৰ অথৰিটিৰ পৰা এপ্ৰুভেল ল'ব লাগে এইকাৰণে অলপ দেৰি হোৱাৰ স্বাভাৱিক এতিয়া ইম্পৰ্টেণ্ট কথা আজি 6 এপ্ৰিল এয়েহে আজিৰে ৰাতি বা কাইলৈৰ ভিতৰত আপডেট আহিব পাৰে এয়েহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব অৰ্থাৎ যিকোনো টাইমত ওলাই আহিব পাৰে মানে যদি আপুনি নিজৰ ডিভিজনৰ আপডেট বিচাৰে তেন্তে আপোনাৰ নেম আৰু পাৰ্চেণ্টেজ আৰু ডিভিজনৰ নাম লিখক কমেণ্টত আৰু মই চেষ্টা কৰিম লিষ্ট ওলোৱাৰ লগে লগে আপডেট দিবলৈ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ